हाग्रानि मैदेर आरो मानसिनि दाङाबाजिया गोदान बाथ्रा नङा। आथिखालाव बाक्सा जिल्लानि भारत भुटान सीमा ओनसोलाव बांदों मैदेर आरो मानसिनि दाङाबाजिया। सोद्रोम सुबुं समाजनि सानैसो साननो रोङै सुबुङा हाग्रा बिफाननि साख्रिआवला मावख'गिरिफोरजों सोदै गोरोबलायनानै थांनाय समफोराव हाग्रा ओनसोलखौ फोजोबस्रांदों। जायनि जाउनाव मैदेरा बेरायथिंनानै आदार जाग्रा ओनसोला खमायबोदों। दा आदार नागिरनानै हाग्रानि मैदेरा गामि ओनसोलाव हाबनानै आदार नागिरना मानसिनि न' बां सिफायनानै फोथारनि गोमोन माइखौ जानानै उदखार खालामदों। थांनाय 15 बोसोराव तामुलपुर महकुमायावनो मैदेर मानसिनि दाङाबाजियाव गोबां सुबुङा मैदेरा थैदों। थेवब्लाबो बे बिथिङाव सोरखार आरो हाग्रा बिफाना सिरियै दङ। साननि समाव नाग्रिजुलि साहा बागानाव बेरायथिङोब्लाबो हरनि समाव गामि ओनसोलाव हाबनानै उदखार खालामो बे हाग्रानि मैदेरनि फालोआ। আমাৰ এই হাতীবিলাক ভূটান পাহাৰত খাব লগা একো নাই বুলি সব ইয়াতে আহি বসবাস কৰি আছে আমাৰ নাগৰিজুলি বাগানত। গোটেই তাতে ভূটানত এনক্ৰোচমেণ্ট হোৱাৰ কাৰণে সব আমাৰ নাগৰিজুলি বাগানত আহি ফালে সবে বাস কৰি আছে। ইয়াতে আমাৰ মোটামুটি আজি এক সপ্তাহৰ পৰা 3-4 লাখ টকামান মানে ধ্বংস কৰিছে। ফেন্সিং পুলি বাগান গোটেই ডেমেজ কৰি দিলে। আমাৰ বাগানত গুৱাহাটীমালা লগাইছিলোঁ, গুৱাহাটীমালা এৰিয়াটো শেষ কৰি দিলে। তাৰে ওপৰত মানে আৰু ফেন্সিংবিলাক, তাৰপাছত এই গছ গছনিবিলাক চিৰিজ গছবিলাক বহুত ডেমেজ কৰিছে। হয়, ইয়াতে 15-20 বছৰৰ পৰা হাতী আহি ইয়াতে বসবাস কৰি আছে। ইয়াতে বহুত মানুহো মাৰিছে, হাতীৰ মানুহৰ মাজত সংঘাতো হৈছে। ইয়াতে ঘৰ চৰ বাগানৰ বহুত ডেমেজ কৰি দিছে। ইয়াতে এতিয়া চৰকাৰে একো ইয়াতে ষ্টেপ ল'ব লাগে। হাতীৰ মানুহৰ সংঘাত আমাৰ চবফালে ইলেক্ট্ৰিকেল ফেন্সিং লগালে, অকল বাগানতে নলগালে তেওঁলোকে। এইটো বহুত ডাঙৰ মানে হৈছে। এতিয়া প্ৰায় 100ৰ ওপৰত হাতী আছে বাগানত, পোৱালিৰ লগত একদম। আগৰবাৰ আমাৰ যোৱাবাৰ বহুত ঘৰবিলাক ভাঙি দিছিলে, মানুহবিলাকৰ চাউল টাউল দালিছিলে সব খাই দিছিলে। বাক্সানিफ्राय दीपक कुमार पाठक, इनसाइड एनी बर'।